গণেশায় নমঃ সৃষ্টি গণেশায় নমঃ সৃষ্টি গণেশায় ওম অবিঘ্নম কুরু মে নিত্যম বিঘ্নং চ প্রতিহন্নতে যাত্রা মঙ্গল সিদ্ধার্থম একদন্ত নমঃস্তুতে ওম అంటే అమలాపురం అంటే ఆహాపురం అంటే ఇచ్చాపురం ఈలకట్టి లాగతారు అమరాజరం Uwa bastate uchu. Ita mo zimon asu zimot. Multi-goal gym. সর্বমঙ্গল মঙ্গল শিবে সর্বার্থ Takalo anak tu. Oh dimde. Tu suni mana bab? Muk disli gya. Ibar mora khan 2 lakh taka dil. Kotha ache 2 lakh or. Holiye tok moi din. Khorat dekhi bhale ase na? দেউতারে ভালো আছে এই বারবার আমি পয়সা বলি কেন কথা ও দিন দে কোন দা পরে পুয়াই পুয়াই এই ও বন্যাই নাকি আলকানে মানে কুম্ভরে যাবে আইয়ো গেলে কোন আই 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 আইয়ো আই আই আইয়ো পৃথিৱীৰ মানুহ হিমৰৰ পৰা শিমুৰ পালে আমাৰ এই ভাটি বাজৰ 8 বজাত ফোন ৰিচিভ কৰি 5 বজাতে জিমলৈ যোৱাৰ লেভেল কি চাবা অ তই এনেকৈ আৰু কিমান দিন চলিবি নিজাকৈ হ'লেও বিচনা এখনৰ ব্যৱস্থা কৰ মই তোৰ লগে ভাগৰ পাত্তাৰ মাতি ল'বা আনে 7 দিন পিছত ফ্লেট ল'ম ফ্লেট আৰু মোক চাবা লাগা আলি এই ইনকে চাবা লাগিব লবি লবি ফ্লেট লবি উইছ আগতে সৰুকৈ হ'লেও কাম এটা বিচাৰি মোৰটো গুজি ল এনেকৈ আৰু নোৱাৰি বুইছ হাঁহৰ গঁৰাল যেন ৰুমটোত আমি 3টা প্ৰাণী আছো মই কিবাকৈ পাকঘৰটোত কুচি মুচি আছো বুলিহে হ'ব ৰে পুৱা পে কামে থাক মানে দুদিন দুজন যায়গা আৰে দুদিন বুলি আজি 2 বছৰ চোন মোৰ মূৰতে কঁঠাল ভাঙিল এনেকৈ আৰু নোৱাৰি বুইছ এজনৰ ইনকামেৰে 3টা তিনিটা কয় লগত এইকেইটাতো আছে ঐ অইনে একো নকৰিলেও এদিন এইকেইটাই তহঁতক কুটি কুটি শেষ কৰিব তেতিয়াহে বুজিবি এফালে ৰুমৰ ভাড়াটো আছে এই বুঢ়া ৰাতি কিনকে মেনেজ কৰিব লাগে তোমাৰ জানোৱে দেখা নাই বানপানীৰ সময়ত কিনকে বাঘে চাগে একেটা ঘাটতে পানী খায় আমিও খাই ভোকৰ পানীত উঠিয়া কথা মস্ত বাঘ নহি সুপ্তস্য সিংহস্য প্ৰবিশন্তি মুখে মৃগা একো এটা নকৰ নাই নিজৰ থকা ঠাইডোখৰটো অকণমান চাফ চিকুণ কৰি ৰাখিব পাৰ এই তাক এনেকৈ মিছা মিছি বকি থাকিব নালাগে কৰিবলৈ কামতো এটা পাব লাগিব আৰে পাবলৈতো বিচাৰিব লাগিব তেন্তে তই বিচাৰি নিদিয়া কিয় নুবুজে বুজবাক লাগি তাতে মাত্ৰ মাল থাকিব লাগিব ঐক্য সুখমৰাধ্য সুখতম আৰাধ্যতে বিশেষজ্ঞ জ্ঞান নৱ দুৰ্বিদগ্ধং ব্ৰহ্মাপি নৰ নৰঞ্জন বহাই থৈছো মোৰ কামত চেনি অলপ বেছিকৈ দিলে চেনি নহয় ন এই বুঢ়া ই সংস্কৃতত কি কৈ থৈ গ'ল বুজি পাইছে না মই কিন্তু পাইছোঁ সি কৈছি সি ব্ৰহ্মা তই বিষ্ণু আৰু মই মহেশ্বৰ আমি তিনিও মিলি আকৌ এজন বিশেষজ্ঞ পণ্ডিত হা শিকিবলৈ যাবিনে শেৱালি ফোন কৰিছোঁ যাম যা মোৰ অলপ চিয়াম অফিচত কাম আছিল কিন্তু তই কৈছে যেতিয়া মই মিটিঙকে যাম লাগিব কেতিয়া ভাল লাগিব না লাগিব শেৱালীয়ে চাহ দিব তই বিস্কুট দিবি মোৰ কিন্তু অলপমান দেৰি হ'ব একো দেৰি কৰিব নালাগে সোনকাল কৰ লং পেণ্ট কেইবছৰমান ধোৱা নাই সেইগিলা পেণ্টে জোৰে বস্তুটো ধো কৰোঁতে তোৰ স্বাস্থ্যটো দিনে দিনে বিয়োগ হৈ গৈ আছে
খেয়াল রাখিছ চেহারাটো এবাৰ আইনাত চাই লবি তোৰতো চাই নাথাকা আকৌ পাইছা দেৰি কৰিব নালাগে শ্ৰদ্ধেয় ৰাজ দেই আজিৰ সভাৰ সভাপতি মহোদয় ও বেছটো অলপ দিলো হ'ব ন হে বানপীড়িত ৰাইজ যিটো সময়ত আপোনালোকৰ সন্মুখত থিয় হ'ব লাগিছিল আপোনালোকৰে বহুমূলীয়া ভোটেৰে জয়যুক্ত কৰি পঠোৱা সেই মন্ত্ৰী বিধায়কসকল ঠিক সেইখিনি সময়তে আমি সদৌ খিলঞ্জীয়া বন্ধুৱে আপোনালোকৰ ওচৰত থিয় হৈছোঁ খিলঞ্জীয়া ডিঙিটো তিয়াই ল মাৰিলো দেউ চাউথ চেনি কমিছি দিল্লী দিবি নিদিলি তেতিয়া লাগিছিল লাগতে তিতা খাই দিয়া গাখীৰ নাছিল তহঁতে বাৰু এই জাতীয় সংগঠন আৰু কিমান খোলা হা এনেদৰে নিজৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সংগঠন খোলাতকৈ চিধা চিধি এটা মন্ত্ৰী বনোৱা ইণ্ডাষ্ট্ৰী বনাই নলয় কিয় তোৰ ভগৱানৰ দোকানত ধৰে এই বেটা এই যে চাহ খাইছ এই যে প্লেটে প্লেটে বিস্কুট খাইছ এইবোৰ কি তই খুৱাইছ যে তোৰ বাপেৰে খুৱাইছে খুৱাইছ তয়ে খুৱাইছ কিন্তু খুৱাবলৈ কিডাল কৰিছা তোৰ সেই টিং 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 এইডালৰ বাহিৰে বাকী কিবা কাম জানো জানো সেই বুলি তোৰ দৰে মই সংগঠনৰ নামত বেপাৰ কৰা নাই অন্ততঃ মোৰ কামেৰে মানুহৰ মনত ঈশ্বৰৰ প্ৰতি এক ভক্তিভাৱ জগাই দিছে আধ্যাত্মিকতা বুজিছ এই আধ্যাত্মিকতাই হ'ল আচল বস্তু আৰু এয়া কি মোৰ কাম নহয় আৰু গোটেই চহৰখনত চোন গণেশ পূজাৰ পৰা শিৱ পূজালৈ লক্ষ্মী পূজাৰ পৰা সৰস্বতী পূজালৈ ময়ে সমাপন কৰোঁ হা ঈশ্বৰক যদি পাবলৈ বিচাৰিছ তেন্তে আমাৰ লগত কাম কৰ মানুহৰ বাবে কাম কৰ আচল ঈশ্বৰ মানুহৰ মাজতে থাকে আচ্ছা দেউ তোৰ ভগৱানে কেতিয়াবা বানপানীত ককবকাই থকা মানুহক উদ্ধাৰ কৰি পাইছিনে মোৰ ভগৱানে ৰিলিফৰ নামত 50 টকা চাদা তুলি 20 টকাৰ ষ্ট্ৰেফি দি কেম্পৰ ছোৱালীৰ লগত চেল্ফি মাৰিব যোৱা নাই কেৰেট মানুহৰ বাবে কাম কৰে দেখিছো নহয় তহঁতৰ মেকিং আন্দোলন বাহ কেমেৰাৰ আগত কি হৈছে কেমেৰাৰ আগত একেবাৰে লাচিত বৰফুকন गणपतये नमो नमः श्री सिद्धि विनायक नमो नमः अष्टवि हेलो क्या হে নহয় জহা চাউল বিকিলো আৰু নাৰিকল এজনৰ কথা কৈ থোৱা আছে কৈ থোৱা আছে দে এই আৰু হেৰি কৰিবি বুজিছ এই কলৰ দোনাকেইটা অকণমান ডাঙৰকৈ চিলাবি নুবুজ কিয় দোনা চাই মোনা দনা চাই মনা বোলে আধ্যাত্মিকতা পুৰে আচ্ছা হিমুকা লুক এট মি মোৰ বুকখান অলপ আহিছে নে আহিছে আহিবই এইটো মোৰ সাধনাৰ বডি লাগি থাক 66 আইঐ ঐ 66 আজি হোৱাই নাই মোৰ নাও মান দেৰি হ'ব নাও মান দেৰি কৰিব নালাগে সোনকাল কৰ 77 আইঐ 85 আইঐ 93 আইঐ 98 হনাইৰাপুৰে আখা মাৰিম মাৰিবি এখন মোৰ সকলো শেষ কি হ'লে মেপ কি মেপ অসমৰ মেপ চাৰা মিটিং বুলি এটাই চোলা আছিল তাকো ইহঁতে বেটা চলাই দি নিগনি মাৰিবি এতিয়া কি মিটিং হ'লে মুগা তোৰ সেই হেমন্ত কলৰ জন্ম পৰীক্ষা হেমন্ত কলৰ পথাৰ খান আৰু তোৰ কপাল খান আকে হেন হৈছে নামে মানুহ কামে কথা মিলি গৈছে এইটো
ক'ত গ'ল পলা এইটো ধৰিলেহে পলাব থৈছিলো পলাই গ'ল মোৰ কি হওক হয় ইয়াৰ লগত নহ'ব এই সভাটো একলা গুচি দি দেউ গাঁৱত কোনো কলকাতা ফৰপেটে তোৰ হৈ দিছো এইটো নিমিহে ইয়াক আচল শিক্ষা মই দিব পাৰিম দে বুজিছে নি চাবি চাবি বুজি 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 মানুষজন কোথায় খাই দিব ইয়াক কিন্তু মই আজি নেৰিছো দেই মোৰ ইজ্জতত ধৰিছে বুজিছ দল খুলতে কি আছে সেইটো চাচোন চা চা তুমি এর কি যে নাই ইয়াত এই পেলে তোর জুতা আউট কর দেও দেও যা যা থৈ আহ থৈ কেন না কি যে নাই ইয়াত ভালকে দিবি যা তই পিছফালৰ পৰা খুচৰি দে দেও আৰু মই ইয়াতে মাত মাত দেও হাতত কিবা ডাল ল তই খুচৰি দে এই ইয়াৰ হাতী ৰক্ষা নাই দে খুচৰি পচালো সোমাই যাব দে 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 খুচৰি দে খুচৰি দে যাবি 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 দে ওই তো কার মারে অঢেনাম ঢেনাম ভজনা ওরে আতরা আতরা দুর্গে না ওই বুড়া কিয় উলিয়াব লাগে দে এটা লাজ পাইছা হেতু পিনবি নাকি এই হ'ব দে আগত হেই থুকিছা এটা লাজ চাবে তাৰ সাগাৰ পিনবি আছে এই ঠেলি দে চাবি হ'ব ঠেলি দে চাবি বেছি নাকি ও তই আকৌ কেলি উলাইছা আনে হাউটো এই হেইটো এই ঠেলি দে এই বাৰান্দাত থিয়া বাপৰে কি যে নাই ইয়াত গেছি নাকি গেছি কিনো দিয়া তোৰ চাপি আজি ভিতৰত থৈ আছো লৰ সময়ত ল'ব পাইছিলো চব আমি নিজে থৈ আহ এইটো গেছি হা এই গেছি হপ গেছি মাৰ ও পৰিছে দে মোৰ ভৰিখনতে পৰিছে তোৰ ঘপকৈ আহিব লাগে নে এই এনা কৰে বেছি দুখ পালি নেকি তই নালাগে বহি থাক এই আমাৰ চা তোৰ কম বুদ্ধি নহয় দেই অলপমান বসি দিলে বহিটা ভৰিবি কে মইহে বুজিছো হয়তো বুঝবা লাগব তোৰ তাতে বসি কোনে বুঝব ঐ হ'ব দে বিচাৰ অই ঘুৰিছি ও দেও ও তোৰ আয়ুৰ্বেদিক চেন্দেল কিয় উলিয়াইছ লাগি বজাত হৈ দে পিন্ধি ল বিধু ভাল থবলৈ কৈছো মই নিপিন্ধা নাই কেনেকে কেনে ফি ভালৰ কাৰণে কৈছিলো বিধু ভাল পালি ঐ পুৱাই কেনেকে কেনে ফি কৈ দিছো এটা কিবা লাগা জিনিস আছে নেকি নাই বুলি কবি কেনেকে নাচবি নাই বুলি কবি কি কেনেকে চা গাঁৱৰ পৰা আহিবলৈ আজি 2 বছৰ পাৰ হৈ গ'ল আজিলৈকে তাৰ গাঁৱলীয়া ভাষাটোকে এৰিব নোৱাৰিলে গাঁৱত চলিহি মই মোৰ বগৰী হেতিত ঘৰ গাঁওখান মোৰ সৰু হলেও বৰ মৰমৰ মুঠি এৰাত নাই এইটো মায়ের মোৰ মুখৰ ভাষা 10 নম্বৰ নেৰু ঐ কি আছে চাই লৈছো এতিয়া তই চাব নোৱাৰা মই বিচাৰি আছো চাচোন মই কি কৰিছো
চাও দেচোন দে দে তাত মোৰ কিবা ইম্পৰ্টেণ্ট কাগজ থাকিব পাৰে দেই মোৰ কিবা চেক থাকিব পাৰে চাবি কিন্তু লুচে ঘৰে গৈছে কি মোৰ হে হৰি কি আছে তলত নামা এইখন চোন মোৰ মনসা পূজাৰ বিধিখন চাচোন চা যেনেকৈ আৰু তেনেকৈ আছে মুচিলো মোৰ গাত কি দোষ তই দিছে দে মই দিছো নেকি চব বস্তু চবতে থব নালাগে সমাজে দেখিলি তোৰ চোলা নিগনিয়ে ফপলা কৰিলে আৰু এই পুৰোহিতৰ বিধি চুবলৈকে সাহস নকৰিলে এয়াই হ'ল ঈশ্বৰ ভক্তি আৰু ঈশ্বৰ শক্তি কৃষ্ণ কৃষ্ণ গণেশ নমঃ এই ঈশ্বৰ ভক্তি পিছত কৰিবি যা নিংনি বিচাৰ বিচাৰ নহয় ইয়াক নেৰিছো নিবি যা তোৰ ইজ্জতকে চাবালে বিচাৰ এইখিনিতে আছে বুজিছ ঐ এইটো বাৰান্দাত থৈ আছো এই দে ঐ থৈ আহ কাক কৈছে যাও উঠ থৈ আহ সেইটো থব নোৱাৰা মই যে ৰিপেয়াৰ কৰিব পাৰোঁ ক'ত গ'লৈ তাকেইতো ই আজি মোৰ ড্ৰেছ কোড শেষ কৰিছে ইয়াক আজি নেৰিছো এই হ'বই নিগনিৰ পা শুনিছ না এইটো ধৰ নৰো মই তোক ধৰিবলৈ কৈছো ধৰ এইটো আকলাই নিবা নৰা নেকি তই অকলে নে আকলাই নি সহজ টান কথা নেকি ধৰ ধৰ য'তে খাইছে তাতে কামটো কৰিছে তোৰ দৰে কিয় পোৱা নাই নাই ক'ত যাব পাৰে কি এয়াৰপৰ্টটো বাহিৰলৈ ওলোৱা নাই এইখিনিতে আছে আৰু এটা নহয় বহুকেইটা আছে বৰ সাংঘাতিক বস্তু নেৰিছো দেই কিন্তু গাঁতটোত পানী ৰাখি দিওঁ নি আলাচাল দুবৰি বুটনি বেলপাত এইবোৰ শুকাই গৈছে পেলাই দে যা মই লাগিব বুলি ভাবিছিলোঁ যা পেলাই দে নালাগে বুলি কবি কেনেকৈ উঠবি ৰাতিৰ কিবা খোৱা জিনিছ আছে নেকি মাৰিবি দে আগতে নিগনিটো বিচাৰ সাতটা তলাব নাই মই ঘৰৰ চলি বুলি জানা নাজানা তোৰ চেহেৰাটো চালেই গম পাই নহয় এইটো পিয়াজ ক'ৰ পৰা এইহেন আকালৰ দিনত এইহেন মস্ত চেহেৰাৰ পিয়াজ তই কোনে আনিছে ইয়াত ইমান আকালৰ দিনত ইমান দামী বস্তু আনিব পাৰা এখন ঘৰত মুঠ বাহিৰে গুণি আছে কালি খাই কণাৰ দোকানখনৰ পৰাই দুটা মাৰি দিছোঁ মই ভাবিছোঁ তাৰে কোনোবা কৰি ঘূৰি হাতীটো লৈ গ'ল নেকি এক দুই তিনি বুজিছা আজি ৩ তাৰিখক ধৰি পুৰা ৩ মাহ ৩ দিন হ'ল এতিয়ালৈ ভাড়া দিয়াৰ মন হোৱা নাই আৰু হাতত এই হেন চেহেৰাৰ পিয়াজ লৈ ভাওনা কৰি আছো নহয় দাদা মানে আচলতে কথাটো তেনেকুৱা নহয় কি তেনে নহয় 10 নম্বৰ হয় কি হয় আচ্ছা দাদা আপনি যে ভাড়াকে মৰে আপনার এই রুমটোর ভাড়া 2 পাল্লা পেজৰ সমান হয়নে না কওকচোন 2 পাল্লা মানে 10 কেজি নহয় কি সেইখন আপনি ডাঙৰ সৈতে কিদৰে কথা পাতিবলৈ নাজানে দাদা আহক বহক মানে দাদা কথা
হ'ল এই বানপানীৰ সময়ত আমাৰ আটাইৰে কাম কাজ বন্ধ হৈ গ'ল ঐ দাদাৰ কাৰণে চাহ আনিছো আৰু মানে জানেইতো বস্তু বাহানিৰ যিহে জুই চাই দাম সেয়েহে দুদিনমান ধৰি এই পিঁয়াজটোকে সন্মুখত লৈ ভাতকেইটা হয় দাদা এই কথাটো ঠিক তেনেকুৱাই আৰু হয় দিয়া আৰু আমাৰ এই মানুহবিলাকে কা কৰি থাকোঁতে দেশখন যে কাউৰীয়ে খালে গমকে নাপায় সেইটো কথাকে মই ইহঁত দুজনক বুজাই আনিব পৰা নাই কিমান ক'লো বোলে নিৰামিষ ভোজী হওক মাছ মাংস পিঁয়াজ নহৰু এইবোৰ নাখাবি এইবোৰ সাধু সন্তসকলে জানো এইবোৰ খায় নাখায় তহঁতেও নাখাবি ঈশ্বৰ মিলক নিমিলক ভাতকেইটা খাবলৈ চাউল মুঠিটো মিলিব আচ্ছা দাদা সংস্কৃতত আকাশৰ কথা আছে সৰ্বে সন্তু সুখীন আমি সকলে সুখত থাকিব লগা হলি সৰ্বে সন্তু নিৰাময়া আমি সকলে নিৰামিষ খাব লাগিব সৰ্বে সন্তু ভদ্ৰাণী তেতিয়া আমাৰ সমাজখন ভদ্ৰ হৈ থাকিব ঠিক ঠিক কথা কৈছা আৰু একেখিনি কথা মই মানুহজনীক বুজাই থাকিব লাগে নাই নুবুজে অলপ নুবুজে এই বাহিৰত কাৰোবাৰ মাত শুনা যেন পায় আপোনালোকৰ এখেতে নেকি চাচোন চাহ কোনে মাতি হয় হয় চাব নালাগে এইটো বৰ মাত আপোনাক মাতিছে বোধহয় মাতিলেই নহয় অকণমান সময় ওলাই আহিব নেকি এই কিবা কাম আছে হ'বলা মৰম বুজিছা এই মৰমক কেতিয়াবা বৰ সহ্যৰ নহয় হে আহিছো দিয়া এটা চাহ অকণমান আজি নালাগে পিছত কেতিয়াবা অকণমান আজি নালাগে দাদা বহক মোৰ কথা শিলৰ ৰেখা খণ্ডন নাছে মইনো কোৱাই বস্তু বুঢ়াৰ মই মেনেজ ভাড়াটো মেনেজ পাৰিলে ভাড়াটো অলপ সোনকাল দিয়াৰ ব্যৱস্থা কৰিবা 3 মাহৰ আছিল ন 4 মাহ হ'ল পাব যা মই নিজে দি পাব যা কিবা দিম যা 1 তাৰিখে দিম যা দাদা এই পিঁয়াজটো লৈ যাওক ঘৰত পিঁয়াজ নাই চাগে এই জোৰে বস্তুটো সোমাই থওঁ ঐ এইবাৰচোন মূল্য বৃদ্ধিটো এটা প্ৰতিবাদ কৰি দিব পাৰি একেবাৰে সেই পিঁয়াজৰ মালা পিন্ধি পিঁয়াজৰ মালাবোৰ পিছে পৰেও পিন্ধিবি আগতে নিগনিটো বিচাৰ দেউ তই সংস্কৃতত বাহিৰে অসমীয়া আকাশৰ নাজানা নেকি নভাবৰে মই পুৰোহিত বাকী হিত কিন্তু মোৰো আছে সৰ্বহিত আগতে নিগনিটো নিবিচাৰ মোৰ পেটত দাউৰি আছে নিংনি পুৱাৰ বাঘটোত পানী পৰা নাই চাহ খাব পৰা নাই মই নিংনি বিচৰিম পাবি দে বিচৰি দে কচেলো তুমি তোর পয়সা উদার চাবে তার এটা পয়সা উদার নিমি খাই কেতি মানুহ মরছে এটা সঁচা অচিয়ে এইটো চাওক বঢ়িয়া এইটোৱে পিন্ধি মই মিটিঙলৈ যাব পাৰিম মই কি পিন্ধি যাম তই দেও কিবা এটা পিন্ধি তাৰ চাইজ আৰু মোৰ চাইজ যাকে নেকি অলপ হ'লো আপুনি পিন্ধি চা মই মিটিঙত নাযাওঁ বেয়া নাপাওঁ সেইবলে বেয়া বেলা কি হ'ল বেলেগ আছে পতে ল'ম সেইবুলি মই মিটিঙত জিংকে দিংকে যাম মোক লগ নধৰিবি কৰিছোঁ আজি তো ৰক্ষা নাই ভাৰত মাতা কি খবৰদাৰ ইয়াক নামাৰিবি ই নিগনি নহয় নিংনি নহয় এইটো হাতী নেকি চুপ থাক মহাপাপী এই নিংনি মেলি ঘৰ মহাপাপ আছে কত দোকানে মানুহ মাৰি মন্ত্ৰী পাৰিছে এনে নপাৰিছি ই আমাৰ চলা গাছে লংপল গাছে তুমি কিবা মহাপাপ আছে পাপ আছে আৰু তহঁতৰ দৰে মহাপাপীও আছে এই কিন্তু সাধাৰণ নিগনি নহয় এই চাচোন চান
বাবা গণেশৰ ওচৰত কেনে সেইদৰে বহি পৰিছে? ওম গণেশায় নমঃ ওম গণেশায় নমঃ এই গণেশ পিতে নমঃ নেতা নিগুনি ভকত এতিয়া কম্পন বাদ্দি সেইডালকে পূজা কৰি থাক। এই চুপ থাক। কিহৰ চুপ? আৰে চুপ থাক বুলি কৈছো নহয়, তই মুখেৰে আৰু এষাৰ কথাও নকবি। কিয় নকওঁ? বেটাৰ সঁচা কথা বুলিবলৈ সাহস নাই। অ হেমন্ত, এই পুৰোহিতৰ লগত সাহসৰ প্ৰতিযোগিতাখন পাতি নলবি দেই। চলা কাটিলেহে গম পালি হয়তো তোৰ কথা নাই। মোৰ কাটিছে কাৰণে মোৰ খং উঠিছে। আৰু এইখন ঘৰ তোৰ এটা নিগুনি ভকত থকাৰ পিছত নিগুনি চলা কোটাতে ক'ত ডাঙৰ কথাও নহয়। আৰে তোৰ চোলা মোৰ চোলা এয়া কিন্তু সৰু কথাও নহয়। ইয়াকে ক'ত দিয়া এইখন ঘৰত তোৰ বাহিৰে আমাৰ দুজনৰ অস্তিত্ব আছে। অস্তিত্ব ৰাখিছ তই ঠিকেই কৈছ। ইয়াত আমাৰ বুলিবলগীয়া একো নাই। যি আছে চব তোৰ যে আমাৰ ভেকৰে চব তোৰ। একেখন চালিৰ তলত থাকি এইজন মানুহৰ আৰ্জুন খাই তই ইমান ওপৰত কথা ক'ব পৰা নাই। তেজৰ সম্পৰ্ক নাথাকিলেও ইয়াৰ পিতাইক মই পিতাই বুলিয়েই মাতো। আৰু তোৰ আইকো আজিলৈকে মই আন বুলি ভবা নাই। তই যেতিয়া নৰিয়াত পৰি ধুমা ধৰি পিছত পৰি আছিলি তেতিয়া ডাক্তৰে মেডিকেলে ফাৰ্মাচী কোনে ধৰিছিল? আমি আর কি খাইছিলি? হ্যাঁ কোনে খুৱাইছিল? হ্যাঁ এইবোৰ কি আমাৰ অৰ্জন নাছিল? অৰ্জন এক পুৰোহিতৰ কলিজাৰ গভীৰত তোৰ দৰে সাধাৰণ প্ৰাণীটোৱে কি বুজিবি? সাধাৰণ মানুহ মই আৰু সাধাৰণ মানুহ বাবে কথাবোৰ সাধাৰণকৈ ভাবো। সাধাৰণ কথাতে খং কৰো, সাধাৰণ কথাতে কান্দো, সাধাৰণ কথাতে হাঁহো। কিন্তু তোৰ দৰে ভিতৰি গেলি যোৱা এটা ধৰ্ম বিৰোধ নহওঁ। আৰু এষাৰ কথাও নকবি। তোৰ যা এইখন ঘৰত আচল নিগনি তহঁতৰ দৰে নিগনি সত্ৰে বন্ধু থকাতকৈ নিগনি থকা বেছি ভাল। চলা কাপোৰ কুটিলে অন্তত মনটো নুকুটে। মনটো তই মিটিঙত নাযা নাকি? যাগে যা, মানুহবিলাক ৰখি থাকিব। ঐ ভাই যা যাবে উঠে উঠ যা। ভাই তই চাগে যা, পূজা পাতালবিলাক টাইমত কৰিব পাৰিলি ভাল। জগালি উমেশ শৰ্মাই ৰখি থাকিব, ফোন কৰি আছে। যাগে যা। সেই এগলা কথা ধৰি নাথাকিবি, কেতিয়াবা লগৰ মাজত লাগে যায় নেকি? ভাবি নাথাকিবি একলা যা, মই আছো যা ঘৰত।
গণেশ ভাইপেৰ কাৰণে হাৰি গেলি যে তোক পালি মই পিটকি মেলি হৈ চালা এটা নাওমান নিংনি গোটাই শেষ কৰি দিলাকে এখন বাহিৰত ৰ'দত মেলি দিয়া ইমান চাফা জাগাত নিংনি নাথাকে বাহিৰলৈ গেছি নিজে নিজলৈ গেছি নিগনিটো ওলাই গ'ল যদিও সি কিন্তু আমাক বহুত কিবা কিবি শিকাই থৈ গ'ল আচলতে কি জানো এই লেতেৰা পৰিৱেশত নিগনি থকাটো নিগনিৰ দুখ নহয় দুখ পৰিৱেশটো লেতেৰা কৰি ৰখা আমাৰ দৰে মানুহবোৰৰ